সদায় নিজৰ লক্ষ্য আগত ৰাখি খোজকাঢ়ি যাব লাগে আৰু সদায় কষ্ট কৰিব লাগে। নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব। বহুত ধুমুহা বতাহৰ লগত আমি সংগ্ৰাম কৰিব লাগিব আৰু এই সংগ্ৰাম যদি আমি ভয় খাওঁ, আমাৰ ল'ৰা ছোৱালীও ভয় খাব। সিহঁতক এতিয়া জীৱনটো আগুৱাই লৈ যোৱাত সহায় কৰিব লাগিব। এনেকৈ আমি আঙুলি ধৰি যদি আজি স্কুলত এৰি দিওঁ, কাইলৈ সিহঁতে নিজে এটা ডাঙৰ সপোন দেখিব পাৰিব। সেই সপোনত আমি পূৰা কৰিবলৈ সিহঁতক সাথ দিব লাগিব। জীৱনটো বিচৰা মতে কোনোৱে আজিলৈ পোৱা নাই। বিচৰা মতে যদি পালে হয়, সকলো কাম কৰিব এৰি দিলে হয়। গতিকে আমি নিজৰ জীৱনটোক নিজে সুন্দৰ কৰিব লাগিব। জীৱনটো সুন্দৰ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব, বহুত সংগ্ৰাম কৰিব লাগিব আৰু যিজন ব্যক্তিয়ে এই সংগ্ৰাম কৰি জয়ী হৈছে জীৱনত, সেইজন ব্যক্তিহে সফল হ'ব পাৰিছে।